আৰু মই এই পহুটোক মোৰ লগত প'জ দিব ক'লোঁ, ফটো সি ধুনীয়াকৈ প'জো দি দিছে একদম। Hey guys, this is Abhi and welcome back to my YouTube channel. আছে দেওবাৰ আৰু মোৰ অফিচ বন্ধ আছে, চ' ভাবিলোঁ ক'ৰবালৈ ফুৰিবলৈ যাওঁ। আৰু ওচৰতে মোৰ ৰুমৰ ওচৰতে আছিলে চিৰিয়াখানা অৰ্থাৎ জু, আৰু মই এতিয়া বৰ্তমান আছোঁ জুত আৰু টিকেট কাটিবৰ কাৰণে আহিছোঁ। চ' টিকেট কাটি আপোনালোকক লগ পাইছোঁ গাইজ। আজি দেওবাৰৰ কাৰণে বহুত বেছি মানুহ আছে, চব মানুহে টিকেট কাটিবৰ কাৰণে লাইন পাতি আছে। আপোনালোকে ইয়াত লাইন নপতাকৈও ঘৰৰ পৰা টিকেট কাটি আহিব পাৰে। ইয়াত ৱেবছাইটটো দিয়া আছে assamstatejoo.in। টিকেট কাটিলোঁ, এটা টিকেটৰ দাম 33 ৰুপিজ, মানে 33 টকা। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু ভিতৰত সোমাই গ'লোঁ আৰু এতিয়া চাওঁ কি জন্তু দেখোঁ, আৰু আপোনালোককো মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এটা ফাৰ্ষ্ট জন্তু দেখি গ'লোঁ, এইটো এটা হৰিণা, ঘাঁহ খাই আছে। এইটো হৈছে হলক গিবন, এটা বান্দৰ টাইপ। চিৰিয়াখানা আগতেও আহিছোঁ, কিন্তু আগতে মই জিৰাফ দেখা নাছিলোঁ। এবাৰ ফাৰ্ষ্ট টাইম এটা জিৰাফ দেখি আছোঁ, ৰ'ব আপোনালোককো দেখাই আছোঁ। প্ৰথমবাৰ দেখি আছোঁ জিৰাফ। এইটো বহুত দূৰত আছে, মই যিমান পাৰোঁ জুম কৰি আছোঁ। পাছফালে আছে এইকেইটা সৰহ-পহু, আপোনালোকে আগতে দেখিছেনে? কমেণ্ট কৰক। এতিয়া আহিলোঁ মই চৰাই ঘৰত। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আছে, আপোনালোকক যদি পাৰোঁ অলপ দেখাওঁ। আৰু এইটো হৈছে ষ্টাৰ টৰ্টইছ, তৰা কাছ। সেইটো ইয়াতে পোষ্টাৰ লগাই থোৱা আছে। তললৈ চোৱা, তলত ফটো উঠাইছে, তলত আৰু এইটো হৈছে ধনেশ পক্ষী, হৈছে ৰূপালী দৰিক চৰাই। নামটো ফাৰ্ষ্ট শুনি আছোঁ বাৰু, আগতে শুনা পোৱা নাই। আৰু এইটো হৈছে মাকাও চৰাই, পূৰা ভাটৌ নিচিনা দেখাত, কিন্তু অলপমান বেলেগ আৰু ডাঙৰ, বহুত ডাঙৰ। ইয়াতে এইটো পোষ্টাৰ লগাই থৈছে, ব্লু এণ্ড য়েল্ল' মাকাও। আৰু এইটো হৈছে ঢেকঢেকী চৰাই, মানে হৰ্ণবিল, অসমীয়াত ঢেকঢেকী বুলি কয়। আৰু এইটো হৈছে এলডেব্ৰা জিয়ান টৰ্টইছ, বহুত ডাঙৰ টৰ্টইছ হয়, মানে কাছ হয়। এইটো চাওক, এইটো। আৰু এইকেইটা হৈছে মইনা চৰাই, আৰু এইকেইটা হৈছে মইনা চৰাই। ইয়াত চব মিক্স চৰাইবোৰ আছে, লাভ বাৰ্ড, ককাটিয়েল এণ্ড বাছ ৰিগাৰ। এইবোৰ চৰাইবোৰ বহুত মৰম লগা চৰাই, সৰু সৰু। আৰু এইটো হৈছে ইগল চৰাই।
এইকেইটা হৈছে শগুন, বগা শগুন। আৰু এইটো হৈছে ময়ূৰ। এতিয়া বাঘ আৰু সিংহ চাবলৈ গৈ আছোঁ। এইবোৰ ভালুক, ঘোং, বাঘ এইবোৰ চাওঁগৈ। আৰু এইটো হৈছে বন মেকুৰী। বন মেকুৰী নে? বাঘ সিংহ বিচাৰি বিচাৰি গৈ আছোঁ, কিন্তু একোৱে পোৱা নাই এতিয়ালৈকে। গোটেই বেছিভাগ জেগা দেখোন খালীয়ে আছে। তাৰ আগৰবাৰ আহোঁতে কিন্তু পূৰা ভৰ্তি আছিলে, এইবাৰ চব খালী হৈ গ'ল কিয় নাজানো আৰু। চাই গৈ আছোঁ, বাঘ সিংহ দেখোঁনে নেদেখোঁ চাব আপোনালোকে। ফাইনেলি দেখি গ'লোঁ বাঘ, আৰু আপোনালোককো দেখাই আছোঁ। পাছফালে শুই আছে, মোৰ পাছফালে শুই আছে বাঘকেইটাত। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। देखा क्या है हैं? হৈছে এটা ভালুক। এইটো ভালুক শুই আছে একদম ওপৰত, আৰামছে শুই আছে। আৰু লাইফত ফাৰ্ষ্ট টাইম ইমান ওচৰৰ পৰা ভালুক দেখি আছোঁ। এইকেইটা চাই একদম ওচৰতে আছে ভালুক। এতিয়া 2-3টামান আছে। তাত আছে লিঅ'পাৰ্ড কেট, এটাও দেখাই নাই, গোটেই খালীয়ে হৈছে। এটা আছে কিন্তু সৰু বাচ্চা এটা, সিটো পোৱালি হয়, বেচেৰা অকলে অকলে বহি আছে। হিমালয়ান শগুন, বহুত ডাঙৰ ডাঙৰ শগুন হয় এইকেইটা, আপোনালোকে দেখিছা নাই যেন, কিন্তু বহুত বেছি লেতেৰা গোন্ধাই আছে। তো বহুত মানুহ আহিছে, মেক্সিমাম মানুহ আহিছে। এই চিৰিয়াখানাখন অ'পেন হৈছিল, মানে মুকলি কৰি দিছিল 1958 চনত। আৰু এই চিৰিয়াখানাখন নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা হয়। আৰু চিৰিয়াখানাখন থকা এইখন ফৰেষ্টৰ নাম কিন্তু চাগে বহুতে নাজানে। এই ফৰেষ্টখনক আপোনাৰ হেঙেৰাবাৰী ৰিজাৰ্ভ ফৰেষ্ট বুলি কয়। আৰু ইয়াত 175 একৰ মাটিত মানে চিৰিয়াখানাখন বিয়পি আছে। আৰু ইয়াত বহুতো প্ৰজাতিৰ জীৱ জন্তু আছে। সিংহৰ জেগা পাই গৈছোঁ, কিন্তু সিংহই দেখা নাই। ইয়াতে চব খালী হৈ আছে। সিংহ আছে বুলি লিখা আছে, কিন্তু সিংহ দেখা নাই, গোটেই খালীয়েচোন সিংহ। চাওঁ দেখোঁ নেকি, আৰু আপোনালোককো দেখুৱাম, চাই থাকক। আৰু সেয়া হৈছে সিংহ, পূৰা শুই আছে, কিন্তু অৱস্থাই নাই, খীনাই মেলি। আৰু এইকেইটা দেখিছেনে আপোনালোকে? চাওক, মই পূৰা জুম কৰি দিছোঁ। পাই গ'লোঁ মেইন জেগা, মানে একদম মেইন যিটো বাঘ হয়, ডাঙৰ বাঘটো, তাত পাই গ'লোহি। আৰু আপোনালোকক যদি পাৰোঁ, আপোনালোকক মই জুম কৰি দেখাম, আপোনালোকে যদি দেখে। লিখি থোৱা আছে ৰেলিঙত ল'ৰা ছোৱালী নুঠাব, বিপদ ঘটিব পাৰে। চ' আপোনালোকে আহিলে ইয়াতে উঠিবলৈ চেষ্টা নকৰিব। আৰু সেইকেইটা হৈছে বাঘ। চাওক, এইকেইটা বাঘ কিন্তু অকণমান শকত-আবত হৈ আছে বাকীবিলাকতকৈ। এইকেইটা বেলেগ বেলেগ কি ৰাখিছে বা কাজিয়া কৰিছে কি? মোৰ পাছফালে আছে এটা ডাঙৰ গড়। চাওক, ইমান ওচৰৰ পৰা গড়। কিন্তু বেচেৰাটোক একো খাবলৈ দিয়া নাই, মেইন কথা। লৈছোঁ খুৱাবলৈ গড়ক। পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পক্ষীটোৰ নাম আপোনালোকে নিশ্চয় জানে। পক্ষীটোৰ নাম হ'ল কি? উট পক্ষী। আৰু এইটো হৈছে মোৰ সন্মুখত এটা উট পক্ষী, আপোনালোকক দেখাই আছোঁ। কিন্তু উট পক্ষীটো আছে বহুত দূৰত, সেইটো চাওক। আৰু বহুত ডাঙৰ হয়, প্ৰায় 6 ফুটমান হ'ব চাগে ওখ। হৈছে ইমু চৰাই। মই আগতে নাম শুনা নাছিলোঁ বাৰু, এইবাৰ ফাৰ্ষ্ট নাম শুনিছোঁ। আৰু বহুত ডাঙৰ, এইটো উট পক্ষীতকৈ অলপহে সৰু হয়। আৰু মই এই পহুটোক মোৰ লগত প'জ দিব ক'লোঁ, ফটো সি ধুনীয়াকৈ প'জো দি দিছে একদম। প্ৰায় সকলোবোৰ জন্তু চালোঁ, খালি সাপৰ ঘৰটো নাচালোঁ। আৰু এতিয়া সময় হৈছে 4:30 বাজিব হৈছে। আৰু চিৰিয়াখানা 4:30লৈকেহে খোলা থাকে, সেয়েহে আমি এতিয়া যাব লৈছোঁ।
আৰু চাইটো ভালে লাগিল, কিন্তু জন্তুবোৰ এনেকৈ বন্দী কৰি থোৱা থাকিলে মানে একদম মনটো ভাল নালাগে। কিন্তু উপায় নাই, চিৰিয়াখানাত যিহেতু থ'বই লাগিব। খালি জন্তুবোৰৰ প্ৰতি অকণমান যত্ন ল'ব লাগে, যিহেতু জন্তুবোৰৰ অৱস্থা প্ৰায় জন্তুবোৰৰ অৱস্থাটো একেবাৰে শোচনীয়, মানে খীনাই মেলি অৱস্থা নাই। চ' খোৱা বোৱাত অকণমান যত্ন ল'লে অসম চৰকাৰে ভাল হয় আৰু। চাই আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰি দিব, আৰু নেক্সট ভিডিঅ' অহালৈকে গাইজ বাই বাই।